বন্ধু বান্ধৱীসকল গুড মৰ্নিং। আজি আমি আলোচনা কৰিম ৰাজনীতি বিজ্ঞান আৰু ৰাজনীতি বিজ্ঞানৰ ৰাষ্ট্ৰপতি ক্ষমতা আৰু কাৰ্যাৱলী বিষয়ে আলোচনা কৰিম। প্ৰথমে কৈছো ৰাষ্ট্ৰপতি। ভাৰতীয় সংবিধানৰ 52 নং অনুচ্ছেদত মতে ৰাষ্ট্ৰপতি হৈছে ভাৰতৰ ৰাষ্ট্ৰৰ মুৰব্বী আৰু সংবিধানৰ মতে তেওঁ যথেষ্ট কাৰ্যপালিকা ক্ষমতা গৰাকী। ৰাষ্ট্ৰপতি ভাৰতৰ বৰ্ষৰ ৰাষ্ট্ৰপতি ক্ষমতাসমূহ বা ৰাষ্ট্ৰপতি হ'বলৈ কি ক্ষমতা প্ৰয়োজন? কাৰ্যপালিকা ক্ষমতা, নিযুক্তি ক্ষমতা, চৰকাৰ গঠন কৰা ক্ষমতা, বৈদেশিক সম্পৰ্ক ক্ষমতা, সামৰিক ক্ষমতা, বিধায়িনী ক্ষমতা, সংসদৰ অধিৱেশন আহ্বান স্থগিত আৰু লোকসভা ভংগ ক্ষমতা, সংসদৰ অধিৱেশনত ভাষণ দিয়া বাৰ্তা প্ৰেৰণ কৰা ক্ষমতা, লোকসভা ৰাজ্যসভালৈ সদস্য মনোনীত কৰা ক্ষমতা, সংসদৰ মজিয়াত প্ৰতিবেদন দাখিল ক্ষমতা, বিধায়িনী উত্থাপন অনুমতি আৰু বিধায়িনী সন্মতি দানৰ ক্ষমতা, বিত্তীয় ক্ষমতা, ৰাষ্ট্ৰপতি ন্যায়িক ক্ষমতা, অধ্যাদেশ জাৰি কৰা ক্ষমতা, ৰাষ্ট্ৰপতি স্বেচ্ছাধীন ক্ষমতা, জৰুৰীকালীন ক্ষমতা। এই জৰুৰীকালীন ক্ষমতাটো কি হৈছে? ভাৰতীয় সংবিধানত 352, 356 আৰু 360 তিনিটা কাৰণত জৰুৰীকালীন ক্ষমতা প্ৰদান কৰিব পাৰে। ৰাষ্ট্ৰপতি অৰ্থ সংক্ৰান্তীয় বা বিত্তীয় জৰুৰীকালীন ক্ষমতা এয়া হৈছে ভাৰতৰ ৰাষ্ট্ৰপতি ক্ষমতা বিষয়ে আমি আলোচনা কৰিলোঁ। ধন্যবাদ।